আৰু এইজোপাই সেইজোপা গছ যিজোপাৰ তলত জুবিন দায়ে কাঞ্চনজংঘাৰ শ্বুটিং আপোনাৰ পঢ়িছিলোঁ যে সেইখিনি বস্তু আপুনি ইয়াত পাই যাব। মানে মাটি খান্দোতে ওলাইছিলে। আমাৰ কাহিনীত কয় মাটি খান্দিলে কেঁচু কেঁচু বুলি খাপ ওলাই যে, ইয়াত আপোনাৰ কেঁচু বুলি খাপ ওলোৱা নাছিল। কি ওলাইছিলে ইয়াত? ইটাৰে নিৰ্মিত মন্দিৰ ওলাইছিল। সেইটো মানে পুৰণা 52,000 দিনৰে একদম আপোনাৰ দ্বাপৰ যুগৰ বুলি ক'ব পাৰি আৰু ন, শ্ৰীকৃষ্ণ যুগৰে মানে সেই তেতিয়াৰে বস্তু। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যিহেতুকে সকলোৱে জানেই তেজপুৰ চহৰখন হৈছে ইতিহাস আৰু সাংস্কৃতিকৰ চহৰ। যিহেতুকে ইতিহাস আৰু সাংস্কৃতিকৰ চহৰ, ইতিহাসৰ লগতে জড়িত এটা বস্তু দেখাবলৈ গৈ আছোঁ। চ' আমি গৈ আছোঁ গ্ৰহদৌল, য'ত আপোনাৰ এইফালেদি গ'লে অলপ দূৰ গ'লে পাম, অলপ জংঘলেদি সোমাব লাগে। তো তাত আপোনাৰ ইতিহাসৰ কিছুমান বস্তু আছে, তো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। আজি একো নাই, বাইক চাইক নাই, একদম চাইকেল ব্লগ। চ' গৈ আছোঁ আৰু দেখা পাব আৰু চাইকেলখন বেগা বেগিকৈ নচলাবা দেই, চিধাকৈ চলাবা। চ' লাহে লাহে গৈ আছোঁ আৰু গৈ পেলাই আৰু তাক ডাইৰেক্ট দেখাই আছোঁ দেই। আৰু গৈ 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 নিজান নিজান ৰাস্তাৰ মাজেৰে গ্ৰহদৌললৈ বুলি আগমন কৰিলোঁ। আৰু অলপ দূৰ গ'লেই আমি গ্ৰহদৌল পাই যাম ব'লক। আৰু ফাইনেলি আমি এই টাৰ্ণিংটো ল'লেই এই ৰাস্তাটোৰে আমি গ্ৰহদৌললৈ বুলি যাত্ৰা কৰিম। আহি 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 একদম চাইকেলৰ পাম্প পূৰা কমি গ'ল। আৰু চাইকেলৰ পাম্প কমি যোৱাৰ লগে লগে চাইকেল আমি একেবাৰে ঠেলি ঠেলি লৈ আহিব লগা হৈছে একদম এনেকৈ। আৰু এই ৰাস্তাটো এইটোৱে যিটো দি আমি কৈছিলোঁ যে ইতিহাসৰ এটা জেগা যাম, এটা বস্তু দেখাম বুলি কৈছিলোঁ, য'ত মানে যাক আমি গড়দৌল বুলি কওঁ, নে গড়দৌল বুলি কয়, গড়দৌল বুলি কয়। এতিয়া সেই তাত গৈ পিনে মানে তাত কিছুমান পুৰণা বস্তু আছে, দেখাবলৈ চেষ্টা কৰিম। আৰু বানৰজাৰ পাকঘৰ আছে, ধেমালি বানৰজাৰ ৰান্ধনীশাল। বোলে ইয়াত কোৱা হয় বোলে বানৰজাৰ, আপোনালোকে নিশ্চয় শুনিছে বানৰজাৰ বিষয়ে। আপোনাৰ উষাৰ বাপেক, যিহেতুকে বানৰজাৰ ইয়াতে পাকঘৰ আছিলে বোলে, য'ত মানে ইয়াত মানে কি বুলি কয়, বানৰজাৰ খানা চানা বনায় আৰু সেইটো জেগা য'ত মানে মাটি খান্দোতে সেই জেগাটো ওলাই পৰিছে। সেইটোকে দেখাবলৈ গৈ আছোঁ। ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালৰ পৰা আমি গৈ আছোঁ আৰু এইখনেই হৈছে সেইখন গেট, য'ত সোমাই পেলাই আমি বানৰজাৰ পাকঘৰত ডাইৰেক্ট মানে আমি ধাবা দি দিম। ধাবা নে কি? ধাবা বুলি ক'লেও হ'ব, পাকঘৰ বুলি ক'লেও হ'ব, ৰান্ধনীশাল বুলি। আৰু ইয়াত পূৰা ডিটেইল দিয়া আছে গড়দৌল প্ৰত্নতাত্ত্বিক স্থান, ইয়াত লিখা আছে। এই প্ৰত্নতাত্ত্বিক স্থানত ইটাৰে নিৰ্মিত চৌদিশে সুবেষ্টিত গড়ে প্ৰায় 250 মিটাৰ ইনটু মানে 250 মিটাৰ এলেকা আগুৰি আছে। এই স্থানত দুটা ভগ্ন স্তূপৰ অৱশেষ আছে। এটা ভগ্ন স্তূপৰ খনন কাৰ্যত ইটাৰে নিৰ্মিত মন্দিৰ ভেটি উদ্ধাৰ হৈছে। এই অৱশেষ মানে 7ম আৰু 8ম শতিকাৰ বুলি ধাৰণা হয়। সঞ্চালক প্ৰত্নতত্ত্ব সঞ্চালকালয় অসম। অলপ দূৰ এইখিনি আহি পাই গ'লোঁ। আৰু অলপ দূৰ গ'লেই মানে সেই বস্তুখিনি যিখিনি আপোনাৰ পঢ়িছিলোঁ যে সেইখিনি বস্তু আপুনি ইয়াত পাই যাব। মানে মাটি খান্দোতে ওলাইছিলে। আমাৰ কাহিনীত কয় মাটি খান্দিলে কেঁচু বুলি খাপ ওলাই যে, ইয়াত আপোনাৰ কেঁচু বুলি খাপ ওলোৱা নাছিল। কি ওলাইছিলে ইয়াত? ইটাৰে নিৰ্মিত মন্দিৰ ওলাইছিল। সেইটো মানে পুৰণা 52,000 দিনৰে একদম আপোনাৰ দ্বাপৰ যুগৰ বুলি ক'ব পাৰি আৰু ন, শ্ৰীকৃষ্ণ যুগৰে মানে সেই তেতিয়াৰে বস্তু। তো আগতে আহিছিলোঁ কিন্তু পাপোজটো ব্লগ বনোৱা নাছিলে। আজি সেইবাৰ ভাবিলোঁ কি ইয়াত চায়ত বেলেগ ডিম্পুবৰ আহি ভিডিঅ' বনাই গৈছিলে, কিন্তু আজি মই খালী পাইছোঁ, পূৰা নিজান পাইছোঁ, অকলে আমি তাৰ বাহিৰে আৰু কোনো নাই বুলিয়ে ক'ব পাৰি। তো ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। আৰু ভাগৰ লাগি আছে, মানে বহুত দূৰ খোজকাঢ়ি অহা নিচিনাও হ'ল, চাইকেল যেতিয়া পাম্প কমি গ'ল, তো কাৰণে এইখিনি খোজকাঢ়িবলগীয়া হ'ল। তো ভিতৰখিনি গৈ আৰু দেখাই আছোঁ ব'লক। আৰু
এইজোপাই সেইজোপা গছ যিজোপাৰ তলত জুবিন দায়ে কাঞ্চনজংঘাৰ শ্বুটিং কৰিছিলে। আৰু কাঞ্চনজংঘা মানে বহুতখিনি চিন ইয়াতো আপুনি পাব। এইকণ জেগাটো মানে শ্বুটিং কৰিছিলে, এইকণ প্লেচ মানে চিলেক্ট কৰিছিলে কাঞ্চনজংঘাৰ কাৰণে। অলপমান হ'লেও কাঞ্চনজংঘাত পাই যাব। তো ভিডিঅ'খিনি ইমানতে মানে আমাৰ সমাপ্ত কৰিম বুলি ভাবিছোঁ। যাওঁ, বহুত ভাগৰো লাগিলে, বিচাৰিলোঁ তো মানুহ নাই, দূৰ দূৰলৈকে মানুহ নাই সুধিবলৈ ইয়াৰ বিষয়ে ইমান, তো বেয়া চেয়া নাপাব। যিমানখিনি পাৰোঁ মই ইয়াত আপোনালোকক অলপ মানে ইয়াৰ বিষয়ে অলপ মানে জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ, এই ইতিহাসৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিলোঁ। যদি ইয়াতে যদি মোৰ ভুল ভ্ৰান্তি আপোনালোকে দেখা পাইছে মোক ক্ষমা কৰি দিব। নিজৰ ভাইটি বুলি, দাদা বুলি, যি বুলিয়ে ভাবে আৰু সম্বন্ধত নিজৰ বুলি ভাবি আৰু ক্ষমা কৰি দিব। এইখিনিকে কৈ আৰু মোৰ বক্তব্য সামৰণি মাৰিলোঁ আৰু এতিয়ালৈ আৰু বাই বাই। আকৌ এটা নতুন ভিডিঅ' এটা লৈ আনিম। সেইটো নতুন ভিডিঅ' চাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে বেল মানে আইকনটো দবাব লাগিব, আৰু সেইটো দবাই দিলে মানে নটিফিকেশ্যন আহি যাব, নতুন ভিডিঅ' চাব পাৰিব। ইমানখিনিয়ে কৈ মোৰ বক্তব্য আকৌ এবাৰ সামৰণি মাৰি দিলোঁ দেই।